নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিও ক'বলৈ লৈছোঁ অসমীয়া 10টা হাতৰ তো তোমালোকে ভালদৰে জানি লোৱা। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ হাতৰটো হৈছে সৰু কালত 2 শিং ডেকা হ'লে হৰে, বুঢ়া কালত দুনাই গজে আকাশত চৰে। তো উত্তৰটো কি হ'ব তোমালোকক 5 ছেকেণ্ড সময় দিম, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব জুন। 2 নম্বৰ সাঁথৰটো হৈছে নদ নদী শুকাই গ'ল, গছৰ আগত পানী ৰ'ল। তো উত্তৰটো কি হ'ব তোমালোকক 5 ছেকেণ্ড সময় দিম, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব নাৰিকল। 3 নম্বৰ সাঁথৰটো হৈছে বাৰীত কাহে মাতিলে নাহে। তো তোমালোকক 5 ছেকেণ্ড সময় দিম, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব কুঠাৰ। 4 নম্বৰ সাঁথৰটো হৈছে বাৰীত থাকিলে সেউজীয়া, বজাৰত বেচিলে ক'লা, ঘৰত আনিলে ৰঙা। উত্তৰটো কি হ'ব কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব চাহপাত। 5 নম্বৰ সাঁথৰটো হৈছে পাত আছে ডাল নাই, কথা আছে মাত নাই। উত্তৰটো কি হ'ব 5 ছেকেণ্ড সময় দিলোঁ, কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব কিতাপ। 6 নম্বৰ সাঁথৰটো হৈছে সৰগলৈ নাযাবা, সৎফুল নাখাবা, কেঁচা পাত নাবান্ধিবা লোণ, উপজীয়া লৰ মাৰে কোন। সাঁথৰটো কি হ'ব কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। 5 ছেকেণ্ড সময় দিলোঁ। উত্তৰটো হ'ব জেঠী। 7 নম্বৰ সাঁথৰটো হৈছে আগ তিতা গুৰি মৌ কি কৰিছা ভাবলি বৌ। তো সাঁথৰটো কি হ'ব তোমালোকক 5 ছেকেণ্ড সময় দিলোঁ, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব কুঁহিয়াৰ। 8 নম্বৰ সাঁথৰটো হৈছে তোক কাটিলে মই কান্দো, তোক নাকাটিলে থাকিব নোৱাৰোঁ। সাঁথৰটো কি হ'ব তোমালোকক 5 ছেকেণ্ড সময় দিলোঁ, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব পিঁয়াজ। 9 নম্বৰ সাঁথৰটো হৈছে আছে গুটি বাকলি নাই, মুখত দিলে পমি যায়। সাঁথৰটো কি হ'ব তোমালোকক কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। 5 ছেকেণ্ড সময় দিলোঁ। উত্তৰটো হ'ব বৰফ। 10 নম্বৰ সাঁথৰটো হৈছে কি পানীত মাছ নাই। তো তোমালোকক 5 ছেকেণ্ড সময় দিম, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব চকু পানীত।